स्टुडिअ दं आं जेंग्रें नार्जारी निकासियाव आसाम गरखा सन्मिलन 23थि बोसोरसालिया सामलाय आफादनि जथुमा आसामाव थाग्रा गरखा हारिनि अभिभावक संगठन आसाम गरखा सन्मिलना 2022 मायथाइ एप्रिल दाननि 8-9-10 खालाराव सानथामनि हाबाफारि लानानै बाक्सानि निकासियाव 23थि बोसोरारि जथुमा खुंफुंनाय जागोन। बेनि थाखायनो दिनै बाक्सा जिल्ला मसुलपुर सदर थावनिनि सिङाव निकासिनि इन्द्रलाल फाटक बलिखा फरायसालियाव फैबाय थानाय निकासियाव जानो गोनां जथुमानि थाखाय सामलाय आफादनि सावरायलायनाया जानानै थाङो। सामलाय आफादनि आफादगिरि पृथ्वी बिलास बथरायनि आफाद दैदेननायाव जालांनाय जथुमानि थांखिखौ बेखेवनानै होयो पीताम्बर फाटकआ। जथुमायाव गरखा सन्मिलननि मावफुं आफादगिरि कृष्ण बुजेल नेहाथारि आरो आसाम सोरखारि क्षुद्र उद्योग उन्नयन निगमनि मासिगिरि किशोर उपाध्यायजों लोगोसे गरखा सन्मिलननि गोबां दैदेनगिरि आरो सामलाय आफादनि बिबानगिरिफोरा बाहागो लायो। আপোনালোক সকলোৱে গম পায় যে অসম গৰখা সন্মিলন হৈছে অসমৰ গৰখাসকলৰ অভিভাৱক সংগঠন। এই সংগঠনৰ প্ৰতি 3 বছৰে অধিৱেশন হয়। অধিৱেশনৰ জৰিয়তে নতুন সমিতি গঠন কৰা হয়। গতিকে এই অধিৱেশন আমাৰ বাক্সা জিলাৰ নিকাচিত অনুষ্ঠিত হোৱাৰ কথা আছিল কোভিডৰ আগে কিন্তু কোভিড পৰিস্থিতিৰ বাবে আমি 2 বছৰ ৰখিব লগা হ'ল। আকৌ অহা 8-9-10 এপ্ৰিল 2022 আমাৰ এই নিকাচিত অসম গৰখা সন্মিলনৰ অধিৱেশন আমি অনুষ্ঠিত কৰিম। গতিকে এই অধিৱেশনৰ ৰিসেপশ্যন কমিটি আদৰণি সমিতিৰ যি বৈঠক আছিল এই বৈঠকত অংশগ্ৰহণ কৰিবলৈ আমি সকলো আহিছোঁ। এই অধিৱেশনত আমাৰ প্ৰায় 800 আমাৰ শাখা আছে আৰু 800 শাখাৰ পৰা প্ৰায় 3000 প্ৰতিনিধি আমাৰ ইয়াত উপস্থিত থাকিব। তাৰ লগে লগে অসমৰকে আদি কৰি ভাৰতবৰ্ষৰ আমাৰ যি গৰখা বুদ্ধিজীৱীসকল আছে বিভিন্ন ক্ষেত্ৰত কাম কৰা যিমান গৰখা লোক আছে তেখেতসকল ইয়াত আহিব। আমাৰ যি উত্তৰণ এটা পৰ্যায়ৰ পৰা আন এটা পৰ্যায়লৈ যি উত্তৰণ হৈছে সেই উত্তৰণৰ সাক্ষী নিকাচি হ'ব আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰীকে আদি কৰি বিভিন্ন ৰাজনৈতিক ক্ষেত্ৰৰ আমাৰ যিমান মানুহ আছে বা আমাৰ মাননীয় মুখ্যমন্ত্ৰী থাকিব বা অন্যান্য থাকিব তেওঁলোকক আমি নিমন্ত্ৰণ জনাম। গতিকে খুব সুন্দৰকৈ আমি যাতে নিকাচিত আমাৰ অনুষ্ঠানটো কৰিব পাৰোঁ তাৰ বাবে আমাৰ যি প্ৰস্তুতি চলিছে সেই প্ৰস্তুতিৰ বাবে আমি নিকাচিত আহিছোঁ। অসম গৰখা সন্মিলনৰ 27তম ত্ৰিবাৰ্ষিক অধিৱেশনৰ স্বাগতকাৰী সমিতিৰ প্ৰথম সভা আছিল। এই সভাত আমাৰ কেন্দ্ৰীয় সমিতিৰ সম্পূৰ্ণ পদাধিকাৰী উপস্থিত আছিল। আমাৰ অহা 7-8-9 তাৰিখে এপ্ৰিল মাহৰ 7-8-9 তাৰিখে ইয়াত অধিৱেশন অনুষ্ঠিত হ'ব। সেই অধিৱেশনখন আমি কেনেকৈ সুকলমে পাৰ কৰিব পাৰি সেই সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয়। আমাৰ ইয়াত অসম লগতে অসমৰ অন্য ৰাজ্যৰ পৰাও ইয়াত প্ৰতিনিধিসকল উপস্থিত থাকিব। প্ৰায় আমাৰ 4000 ইয়াত প্ৰতিনিধি উপস্থিত থাকিব। লগতে আমাৰ মুকলি সভাত মুখ্যমন্ত্ৰী উপস্থিত থাকিব, লগতে অন্যান্য মন্ত্ৰী, লগতে আমাৰ ইএমসকল ইয়াত উপস্থিত থাকি আমাৰ মুকলি সভাখন অনুষ্ঠিত কৰা হ'ব। আজিৰ পৰা আৰম্ভ কৰিছোঁ। অহাকালিৰ পৰা আমি দ্ৰুতগতিত এই অধিৱেশন সাফল্যমণ্ডিত কৰাৰ কাৰণে আমি আগুৱাই যাম। অহাকালিৰ পৰা আমি বিভিন্ন জিলা লগতে শাখা সমিতিৰ লগত যোগাযোগ ৰক্ষা কৰি কেনেকৈ এই অধিৱেশনখন আমি পাৰ কৰাব পাৰোঁ সেই সম্পৰ্কে আমি আলোচনা কৰিম। সাধাৰণক মই এইটোৱে আহ্বান কৰিছোঁ, এইটো আমাৰ নিকাচি বাক্সা এইটো পিছপৰা জিলা বা ঠাই যে ইয়াত ইমান বৃহৎ অধিৱেশন ইয়াত আমাক দিয়াৰ কাৰণে যে কেন্দ্ৰীয় সমিতি আমি ধন্যবাদ জনাইছোঁ। লগতে আমাৰ নিকাচিবাসী অঞ্চলৰ ৰাইজসকলক এইটোৱে ক'ব বিচাৰিছোঁ যে এনেকুৱা এইটো অধিৱেশন যাতে আমাৰ মান সন্মান ৰক্ষা কৰি সকলোৱে উপস্থিত থাকি সকলোৱে দান বৰঙণি আগবঢ়াই সুকলমে যাতে পাৰ কৰে। मोनसे गोजोनथाव खौरां। गोजोननि नोगोर क'क्राझाराव थानाय बाजार इन्डिया आरो MRM हस्पिटाल साखाथियाव बड'लेण्ड थेरापिस्ट सेन्टाराव थुब्ला ब्रह्मआ गुबुन गुबुन रोखोमनि सानाय सुनाय गोनां सुबुंफोरनि थाखाय फाहामथाय होनाय जायो। जेरै जान्जि सानाय, हान्थु सानाय, गोदोना सानाय, आदै सानाय, आफादावदै सानाय, जानजि जरा सानाय, खर' सानाय, सिनस्रि जरा सानाय बैफोरबायदि सुबुंफोरनि सानायफोरखौ फाहामथाय होबोगासिनो दं। सोरबाफोर बे बेरामाव गोग्लैनाय सुबुंफोरा बे खाबुखौ लानो हागोन। गोबां मिन्थिनो थाखाय नैबे जानबुं नङाव फन खालाम 9974030738।